নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো বহুদিনৰ মূৰত আজি ভিডিঅ' লৈ আহিছোঁ, 5-6 দিনৰ মূৰত। তো একচুৱেলি টাইম পোৱা নাছিলোঁ, বহুত কামৰ ব্যস্ত আছিলোঁ, তো ভিডিঅ' বনাব পৰা নাই। তো এতিয়া বিহু আগত আহি আছে, ঈদ আহি আছে, তো ধুনীয়া ধুনীয়া অফাৰ চলি আছে দোকানত। তো আপোনালোকে যদি 4 চকা এখন ল'ম বুলি ভাবে কম দামত, তো ধুনীয়া ধুনীয়া গাড়ী আছে, আপোনালোকে ল'ব পাৰিব। চব গাড়ী আপোনালোকে 6 মাহ 8 মাহ গেৰেণ্টি পাব, ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী। তো ৰিফাইনেন্স কম দামৰ পৰা পাব। 1 লাখ আপোনালোকে 1 লাখ টকাৰ পৰা ষ্টাৰ্টিং আছে গাড়ী। তো গোটেইকেইখন গাড়ী এবাৰ মই ষ্টকটো আপডেট কৰাই দি আছোঁ। তো আপোনালোকে ধুনীয়া অফাৰ পাব, ফুল টেংকি ফিউল পাব, লগত এটা আপোনালোকে গিফ্ট বক্স পাই যাব। তো বিহুৰ আগত গাড়ী ল'লে বা ঈদ আহি আছে, ঈদলৈকে অফাৰ থাকিব। তো এই গাড়ীবিলাক এবাৰ ষ্টক আপডেট দেখাইছোঁ। যদি গাড়ীবিলাক চাই ভাল লাগে, আপোনালোকে নাম্বাৰটো স্ক্ৰীনশ্বট কৰিব, কৰি কেনে মোক হোৱাটছএপ কৰিব, মই ডিটেইলছ জনাই আছোঁ। তো এখন আছে 2016 জেটা বেলেনো হয়। তো পুছ বটন অপশ্যনেল পাই যাব, খুব ধুনীয়া গাড়ী। আপোনালোকে যদি বেলেনো এখন ল'ব বিচাৰে ল'ব পাৰিব। আপোনালোকে লগ হৈ আছে গাড়ীখন, একদম বহুতেই ধুনীয়া হৈ আছে। আপোনালোকে যদি বেলেনো এখন ল'ব বিচাৰে 2016 চনৰ, তো এখন ল'ব পাৰিব আপোনালোকে 565, তো 5,65,000 টকাত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। i20 আছে, 2016 i20 মেগনা হয়। তো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 4,65,000 টকা, 4,65,000ত আপোনালোকে i20 মেগনা 2016 হয়, খুব ধুনীয়া আছে, তো একদম ধুনীয়া। তো গাড়ীখনৰ টায়াৰটো এবাৰ দেখাই দিছোঁ, এক্সপায়াৰ টায়াৰ। গাড়ীখনৰ ব্যৱহাৰ হয় নাই এতিয়ালৈকে, একদম পূৰা নতুন টায়াৰ লাগি আছে, কোম্পানীৰ পৰা যি আহিছে। তো i10 আছে এইখন 2012। যদি i10 কোনোবাই i10 মেগনা ল'ব বিচাৰে, তো 4 পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টাৰিং পাব। তো এইখনো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব 2,10,000 টকাত। তো 2,10,000 টকাত ল'ব পাৰিব আপোনালোকে। তো মই দেখাই দিছোঁ এবাৰ আপোনালোকক। তো i10, তো গাড়ীখন যদি চাই ভাল লাগে, নাম্বাৰটো স্ক্ৰীনশ্বট কৰি কেনে মোক ফোন কৰিব বা হোৱাটছএপ কৰি দিলেও হৈ যাব। তো খুব ধুনীয়া ধুনীয়া গাড়ী আছে। তো ভাৰ্না আছে, যদি বা কোনোবাই পেট্ৰল ভাৰ্না ল'ব বিচাৰে, 2013 লাষ্টৰ ফালৰ ভাৰ্না হয়। তো মডিফাইড কৰা আছে ফুল্লি, পূৰা ধুনীয়া হৈ আছে। তো ল'ব পাৰিব, পেট্ৰল ইঞ্জিনৰ গাড়ী। তো এইখনৰ দাম আমি ৰাখিছোঁ 350, তো 3,50,000 টকাত আপোনালোকে কোনোবাই যদি ল'ব বিচাৰে ভাৰ্না ল'ব পাৰে। তো ডিজেয়াৰ, নিউ ডিজেয়াৰ আছে এইখন। তো দৰং ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰেশ্যন হয়, 2018 অক্টোবৰ নে নৱেম্বৰ হয়, 2019 বুলি ক'ব পাৰে। খুব ধুনীয়া গাড়ী, 46,47,000 চামথিং চলা আছে। তো নিউ ডিজেয়াৰ যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব 5,70,000 টকা। তো 5,70,000 টকা। তো আৰু যিবিলাক প্ৰাইচ কৈছোঁ মই, সেইটো আপোনালোকে আহিলে আৰু অলপ ডিছকাউণ্ট হৈ যাব। তো খুব ধুনীয়া আছে। গ্ৰেণ্ড i10 আছে, আষ্টা, একদম টপ মডেল হয়, 2013। আপোনালোকে 4 পাৱাৰ উইণ্ডো, ষ্টাৰ্টিংটো আপোনাৰ পুছ বটন পাই যাব, ডাঙৰ ডিছপ্লে লাগি আছে, বহুতেই ধুনীয়া। আপোনালোকে যদি গ্ৰেণ্ড i10 আষ্টা ল'ব বিচাৰে ল'ব পাৰিব। তো চাই লওক। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,50,000 টকা, 3,50,000ত আপোনালোকে ল'ব পাৰিব। তো ছুইফ্ট ডিজায়াৰ আছে 2014, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী। তো এইখনো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব 3,90,000 টকাত। 3,90,000 টকাত ছুইফ্ট ডিজায়াৰ, পেট্ৰল হয়, 2014। তো চাই লওক, খুব ধুনীয়া হৈ আছে, আপোনালোকে ল'ব পাৰিব। যদি ভাল লাগে আপোনালোকে লৈ যাব পাৰিব। তো গোটেই গাড়ীবিলাক দেখুওৱা সম্ভৱ নহয়, তো মই কেইখনমান দেখাই দিম আপোনালোকক। তো এইখন আছে 2016 ৱেগনাৰ LXi হয়, 2016 চনৰ। তো এইখনো খুব ধুনীয়া গাড়ী। ৱেগনাৰ যদি কোনোবাই ল'ব বিচাৰি আছে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,30,000 টকা, 3,30,000 টকাত 2016 ৱেগনাৰ আপোনালোকে ল'ব পাৰিব। তো 2016 চনৰ হুণ্ডাই এক্সেণ্ট, তো ডিজেল ইঞ্জিনত আছে। যদি কোনোবাই ভাড়া মাৰিম বুলি ল'ব বিচাৰে, ফেমিলি কাৰ ইউজ কৰিব পাৰে, ভাড়া মাৰাৰ কাৰণে বেষ্ট হয় এইখন। মাইলেজ 22-24 পাই যাব। তো এইখনো যদি কোনোবাই ল'ব বিচাৰে, এইখনৰ দাম আমি ৰাখিছোঁ 3,10,000 টকাত। তো 3,10,000 টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। তো ছুইফ্ট আছে 2011, 2,40,000 টকাত ল'ব পাৰিব, VXi হয়। তো এইখনো খুব ধুনীয়া গাড়ী, টায়াৰ পূৰা গোটেইকেইটা 90% টায়াৰ পাই যাব। 2011 চনৰ পেট্ৰল ইঞ্জিন, 2,40,000 টকাত আপোনালোকে ল'ব পাৰে। তো এখন আছে 2017 চনৰ গ্ৰেণ্ড i10 মেগনা, একদম অৰিজিনেল পেইণ্টত আছে গাড়ী। তো 54 চামথিং চলিছে গাড়ীখন। তো এইখনো খুব ধুনীয়া গাড়ী, আপোনালোকে যদি ল'ব বিচাৰে এইখনো গাড়ী ল'ব পাৰিব। তো চিট কভাৰ চাওক, চিঙাই নাই। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,75,000 টকা। তো 3,75,000ত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। তো একদম ধুনীয়া ধুনীয়া গাড়ী আছে। তো ইয়ন আছে, মই নাম্বাৰকেইটা আপোনালোকক এবাৰ দেখাই দিছোঁ। তো আপোনালোকে যদি ভাল লাগে ল'ব পাৰিব গাড়ীখন। তো এল্টো K10ৰ কাৰণে কৈ থাকে। তো এল্টো K10 আছে 2016,
2016 চনৰ এল্টো K10 VXi যদি কোনোবাই ল'ব বিচাৰে এইখন গাড়ীও ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 2,95,000 টকা। তো 2,95,000ত আপোনালোকে ল'ব পাৰিব। তো এল্টো 800 এখনেই আছে, 2013 চনৰ অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে। তো এইখনো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব 2,25,000 টকাত। তো এইখন আছে 2013 চনৰ ৰিচ, 2012ৰ একদম লাষ্ট হয়। তো ৰিচ পেট্ৰল ইঞ্জিনত 76 মান চলিছে। গাড়ী পুৰা ধুনীয়া আছে, 8 মাহৰ বাবে আপোনালোকে ইঞ্জিন গিয়াৰ বক্স বেটাৰী গেৰেণ্টি পাব। তো এইখন ল'ব পাৰিব আপোনালোকে 2,20,000 টকাত। মাৰুতি কাৰ আছে 2005ৰ AC কাৰ, তো এইখন ল'ব পাৰিব 1 লাখত। তো ৱেগনাৰ আছে 2009 হয়, 2009 ৱেগনাৰ আছে, এইখন ল'ব পাৰিব আপোনালোকে 1,55,000 টকাত। তো চুইফ্ট আছে, এইখন 2012ৰ চুইফ্ট হয়, 2012ৰ চুইফ্ট VDI হয়। তো এইখনো বহুতে ডিমাণ্ড কৰে। তো এইখনো যদি আপোনালোকে ল'ব বিচাৰে এইখনো ল'ব পাৰিব 2.5 লাখ টকাত, 2,50,000 টকাত আপোনালোকে ল'ব পাৰিব। তো বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। সোনু অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মঙলদৈ ৰোড, তাত আহিলে আপোনালোকে পাই যাব। মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলেও হৈ যাব। তো জেন আছে, 2010ৰ জেন ষ্টিলো আছে। তো এইখন আপোনালোকে ল'ব পাৰিব 1.5 লাখ টকাত ল'ব পাৰিব। এইখন এল্টো আছে 2011ৰ LXi এল্টো, তো এইখন ল'ব পাৰিব 1,30,000 টকাত। তো বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোকক যদি গাড়ী লাগে ল'ব পাৰিব। তো XUV আছে 2015ৰ হয়, XUV আপোনালোকে ল'ব পাৰিব। নাম্বাৰটো খুব ধুনীয়া হৈ আছে, W8 হয় 2015ৰ। তো এইখনো ল'ব পাৰিব, এইখনৰ দাম আমি ৰাখিছোঁ 570। তো আৰ্টিকা আছে, আৰ্টিকা 2018ৰ ZXi টপ মডেলখন, এইখনো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 695। তো 6,95,000 টকাত ল'ব পাৰিব আপোনালোকে। তো ক্ৰেটা আছে, ক্ৰেটা এইখন 2016 চনৰ ক্ৰেটা হয়, পেট্ৰল ইঞ্জিনত আছে। যদি ক্ৰেটা কোনোবাই ল'ব বিচাৰে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। ক্ৰেটাখনৰ দাম আমি ৰাখিছোঁ 6,90,000 টকা। তো 6,90,000 টকাত আপোনালোকে ল'ব পাৰিব। বিহুৰ আগত আহক, আপোনালোকে ধুনীয়া ধুনীয়া অফাৰ পাব। তো আৰু প্ৰাইচটো একদম ফিক্স নহয়, ডিছকাউণ্ট হৈ যাব, অলপ কম হৈ যাব। তো XUV আছে, এইখন 2013 চনৰ 13ৰ লাষ্টৰ ফালৰ XUV W8 হয়। এইখনো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব, ডাঙৰ গাড়ী। তো এইখনৰ দাম আমি ৰাখিছোঁ 5 লাখ টকা। তো 5 লাখ টকাৰ আপোনালোকে আৰামছে লৈ যাওক। ৰিফাইনেন্স যদি কৰাব বিচাৰে ৰিফাইনেন্স কৰাব পাৰিব। তো চাই লওক। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আৰু যদি আপোনালোকক বেলেগ গাড়ী লাগে তেনেহ'লে মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে হ'ল। তো বিহুৰ আগত আহক, আপোনালোকে ধুনীয়া অফাৰ পাব, ঈদলৈকে অফাৰটো থাকিব। তো ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।